বিহালীত সহস্ৰাধিক শ্ৰমিকৰ হাহাকাৰ জীৱিকাৰ পথ হেৰুৱাই পৰিয়াল ভৰণ পোষণ দিবলৈ অক্ষম শিলবালি মহলৰ শিলগুটলা বৰজাৰণী মহলৰ শ্ৰমিকসকল শ্ৰমিক আৰু ট্ৰেক্টৰ মালিক সন্থাৰ সংবাদমেল কিছুদিন ধৰি বন বিভাগে শিলবালি সংগ্ৰহ কৰা একাংশ বাহনৰ ওপৰত ৰহস্যজনক কাৰণত তীক্ষ্ণ দৃষ্টি দিয়াত মহলসমূহত শিলবালি কঢ়িওৱা বাহন প্ৰৱেশ নকৰা হোৱাত নদীৰ বুকুত শিল বুটলি জীৱিকা নিৰ্বাহ কৰা সহস্ৰাধিক শ্ৰমিকৰ জীৱিকাৰ পথ হেৰাই যোৱাৰ উপক্ৰম হৈছে ফলশ্ৰুতিত অতিশয় দৰিদ্ৰ শ্ৰমিকসকলে এমুঠি অন্নৰ বাবে হাহাকাৰ পৰিস্থিতিত পৰিবলগীয়া হৈছে আনহাতে একাংশ স্থানীয় নিবনুৱা যুৱকে অতি কষ্টেৰে ট্ৰেক্টৰ চলাই জীৱিকা নিৰ্বাহ কৰি আহিছিল দীৰ্ঘদিন ধৰি কিন্তু শেহতীয়াকৈ মহলৰ পৰা শিলবালি কঢ়িওৱাৰ কাম স্থবিৰ হৈ পৰাত ট্ৰেক্টৰ মালিকসকলে ট্ৰেক্টৰৰ মাহেকীয়া কিস্তি দিবলৈও অসমৰ্থ হৈ পৰিছে একোখনকৈ ট্ৰেক্টৰত প্ৰায় 5-6জনকৈ শ্ৰমিক নিযুক্ত হৈ থকাৰ বিপৰীতে মহলকেইটাত প্ৰায় 60-70খন ট্ৰেক্টৰে দৈনিক শিলবালি সংগ্ৰহ কৰে তাৰোপৰি নদীৰ বুকুৰ পৰা শিল সংগ্ৰহ কৰি পৰিয়াল ভৰণ পোষণ দিয়া সহস্ৰাধিক শ্ৰমিকৰ জীৱনো বৰ্তমান অন্ধকাৰত সেয়েহে সংবাদমেলযোগে শ্ৰমিক আৰু ট্ৰেক্টৰ মালিকসকল যি দুৰৱস্থাৰ সন্মুখীন হৈছে সেই দুৰৱস্থাৰ পৰা তেওঁলোকক শীঘ্ৰে উদ্ধাৰ কৰিবৰ বাবে বিভাগীয় কৰ্তৃপক্ষ আৰু মন্ত্ৰী ৰঞ্জিত দত্তক আহ্বান জনাইছে শাৰদীয় দুৰ্গোৎসৱৰ আনন্দৰ সময়ত এইদৰে হতাশাগ্ৰস্ত শ্ৰমিক আৰু ট্ৰেক্টৰ মালিকসকলক এনেকৈ নিৰুপায় অৱস্থাত এৰি দিলে জীৱিকাৰ তাৰণাত পৰা সহস্ৰাধিক শিল বুটলা শ্ৰমিক আৰু ট্ৰেক্টৰ মালিকসকলে বন বিভাগৰ মহলৰ কাৰ্যালয় আৰু পাভৈ আৰু বৰগাং বন বিষয়াৰ কাৰ্যালয়ত ঘেৰাও কাৰ্যসূচী ল'বলৈ বাধ্য হ'ব বুলি সংবাদমেলযোগে জানিব দিয়ে আজি 3-4 দিনৰ পৰা আমি যিটো নদীত আমাৰ ইয়াত দুটা কোৱাৰী আছে শিলবালিৰ আপোনাৰ 1 নম্বৰ আৰু 2 নম্বৰ সেই শিলবালি দুটাত কিছুমান মানুহে কিছুমান শ্ৰমিকে মানে আমাৰ ইয়াত শিলবালি জমা কৰি কিছুমান ট্ৰেক্টৰ গাড়ীত বিক্ৰী কৰে আজি 3-4 দিন হ'ল কি হৈছে আমি নাজানো ইয়াৰ ভিতৰত কি আছে এই গাড়ীবিলাক নদীত যোৱা নাই শিলবালিবিলাক বিক্ৰী হোৱা নাই ইয়াৰ কাৰণটো কি ইয়াৰ আসল কাৰণটো আমি নাজানো সেই কাৰণটো জানিবৰ কাৰণে আৰু শিলবালিবিলাক বিক্ৰী হ'বৰ কাৰণে যদি কিবা ইয়াত ৰহস্য আছে এই ৰহস্যখন ফাদিল কৰি অতি পৰণে এই বস্তুটো সলভ কৰি আমাৰ এই যিবিলাক শ্ৰমিক খাটি খোৱা মানুহৰ এই শিলবালিটো বিক্ৰী কৰিব পৰাকৈ গাড়ী চাৰিবিলাক যাতে সোমায় ইয়াত এই ফৰেষ্ট গেটলৈকে আহে কি কাৰণত কি নাজানো ইফালৰ পৰা গাড়ীবিলাক উভতি গুচি যায় গাড়ীবিলাক নদীলৈ নাযায় শিলবালি আনিবলৈ এতিয়া আমাৰ মানে এটা সন্দেহ হয় যে নিশ্চয় কিবা এটা মূল্যবৃদ্ধি হৈছে বা ক'ৰবাত ভাবুকি দিছে তেনেকা হৈছে চালানটো 100% লয় চালান দিয়ে সেইটো অলৰেডি মিছা কথা চালান লয় বন বিভাগে চালান যোগান দিয়ে মানে বস্তুটো এনেকুৱা হয় কেতিয়াবা আমাৰ ইয়াত বস্তুটো এইখন ইয়াত চালানৰ ব্যৱস্থা নাই চালানৰ বস্তুটো আমাৰ হেৰিৰ পৰা আহে কি কয় আপোনাৰ বিশ্বনাথ চাৰিআলিৰ পৰা আহে হয়তো আমাৰ মোবাইলত আপডেট হৈ যায় আমাৰ হেণ্ড কপিটো ওলাওঁতে হয়তো বা কম্পিউটাৰ দোকান খোলা নাথাকিলে অলপ দেৰি হয় আমাৰ ইয়াৰ টেঙাবাৰী বৰজাৰণীলৈকে আপোনাৰ বৰাজুলিলৈকে কমচে কম 300-400 মান হ'ব বেছি হ'ব তাতকৈ মিনিমাম 1000 মান হ'ব এতিয়া তেওঁলোকে আজিৰ পৰা কাম বন্ধ কৰিছে আজিৰ পৰা কাম বিক্ৰী নহয় মাল এই বিক্ৰী যে নহয় হয়তো আপোনালোকৰ ক'ৰবাত এই বস্তুবিলাকৰ দাম বঢ়াই দিয়াৰ বাবে বিক্ৰী হোৱা নাই নেকি আমি একো নাজানো বঢ়াই দিছে না নাই কিয় নাজানো আমি গেটত আহি সুধিছোঁ গেটও নাজানে গাড়ীবিলাক কিয় সোমোৱা নাই কিন্তু গাড়ীবিলাক সোমোৱা নাই আমি ইমানটোৱে জানো সোমাবলৈ দিয়া নাই নে সোমোৱা নাই এইটোও নাজানো আমি গাড়ীবিলাক সোমাব দিয়া নাই দিছে মুঠতে নদীত কিয় গাড়ী নাযায় কিয় নাযায় শ্ৰমিকে হাহাকাৰ অৱস্থা হৈছে যিবিলাক শিলবালি কঢ়োৱা মানুহ কমচে কম আজি 1000 মানুহৰ ল'ৰা ছোৱালী আদি কৰি বন্ধন গোটৰ পৰা আদি কৰি স্কুলৰ খৰচ পাতিলৈকে আজি একদম এনেকুৱা অৱস্থা হৈছে এই নদীৰ ওপৰতে ভৰসা কৰি চলি আছে কিন্তু ট্ৰেক্টৰ বৰজাৰণী গেটলৈকে আহে আৰু ট্ৰেক্টৰ নদীলৈ নাযায় সব ট্ৰেক্টৰ নিজে নিজে ঘূৰি যায় বৰজাৰণী গেটতে ফৰেষ্ট বিভাগতে কিবা ৰহস্য থাকিব পাৰে কিন্তু ইয়ালৈ আহে আকৌ ঘূৰি গুচি যায় নদীলৈ নাযায় এতিয়া কি ক'ব কি হৈছে বিষয়টো কি হৈছে আমি বন বিভাগক অনুৰোধ জনাইছোঁ যদি ইয়াত কিবা ৰহস্য আছে গতিকে ৰহস্যটো আপোনালোকে অতি সোনকালে এই ৰহস্যটো ওলাই এই ইয়াৰ কি কেনা আছে কেনাটো আপোনালোকে মীমাংসা কৰি যাতে নদীত আমাৰ যি শ্ৰমিক আছে শ্ৰমিকৰ জীৱনটো ৰক্ষা কৰে আমি লগতে আমাৰ ইয়াৰ স্থানীয় মন্ত্ৰী ৰঞ্জিত দত্ত ছাৰক বা আৰু যিটো বন বিষয়া সকলোকে আমি অনুৰোধ জনাইছোঁ যাতে এই বস্তুটো আমাৰ বৃহত্তৰ এলেকা বৰজাৰণীৰ শ্ৰমিকৰ প্ৰাণটো ৰক্ষা কৰে বিশ্বনাথৰ পৰা মনোজ বৰাৰ প্ৰতিবেদন প্ৰতিদিন লাইভ আছাম।